Hello everyone, welcome to my channel. কি খবৰ আপোনালোকৰ? ভালে আছেনে সকলোৱে? আৰু আজিৰ ভিডিঅ'টি হ'বলৈ গৈছে বহুত বেছি ধামাকাদাৰ আৰু স্পেচিয়েল। তো চাই থাকক আপোনালোকে মোৰ ব্লগটি সকলো কথা গম পাব। এতিয়া আজি খানাটো কিহৰ স্পেচিয়েলটো কিহৰ খানা স্পেচিয়েলটো কিহৰ না হেপী বাৰ্থডে গুডুলে বহুত মৰম ৱেলকাম আমি চবে লগ হৈ খালোঁ আজি বম খানা মেইন কিন্তু দেই। আৰু সেইদিনা আমি গৈছিলোঁ চান্দুবিলৈ বুলি। মই অৱশ্যে আগতেও বহুতবাৰ আহিছোঁ দেই ইয়ালৈ। আৰু সেইদিনা গৈছিলোঁ মই মোৰ ফেমিলিৰ লগত এটা সৰু ফেমিলি ট্ৰিপ হিচাপে। কিমান যে ধুনীয়া মনোমোহা আৰু সৌন্দৰ্যতাৰে পৰিপূৰ্ণ এখন ঠাই। চাই থাকিবলৈ মন যায় কিন্তু দেই। চান্দুবিৰ কথাটো আপোনালোক সকলোৱে জানেই। ই হৈছে অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত ৰাভা হাছাং স্থায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। আপোনালোক বহুতো লোকেই ইয়ালৈ আহিছে আৰু যিসকল লোক এতিয়াও ইয়ালৈ অহা নাই এবাৰ আহিব, নিজৰ মনটো শান্তিদায়ক কৰি তুলিব আৰু এই সুন্দৰ মনোমোহা আৰু সৌন্দৰ্যতাৰে ভৰা পৰিৱেশটো এবাৰ উপভোগ কৰি চাব। আমি কিন্তু নাওত উঠি আজি গোটেই ফুৰিলোঁ দেই। আপোনালোকেও এই পৰিৱেশটো উপভোগ কৰি লওক আৰু তাৰপিছত লগ পাইছোঁ।
আৰু এতিয়া মই যাবলৈ লৈছোঁ মাৰ্কেটলৈ বুলি। কিয় গৈ আছোঁ গম পাব সকলো কথা, চাই থাকক ভিডিঅ'টি। আৰু এয়া এতিয়া আহি পাই গ'লোঁ মই মাৰ্কেট। এইখন মাৰ্কেট হয়তো বহুতৰে জানা পৰিচিতই হয়। আজি কিবা এটা বিশেষ বস্তু ল'বলৈ আহিছোঁ। কি বস্তু আপোনালোকে গম পাবই, কিন্তু ইয়াক মই কি ধৰণে ইউজ কৰিম সেইটো মই আপোনালোকক ভিডিঅ' আকাৰে দেখাবলৈ ট্ৰাই কৰিম। দেখা পাব নেক্সট ভিডিঅ' এটাত মই বনাই আপোনালোকক দিবলৈ ট্ৰাই কৰিম। তাৰ বাবে চাই থাকিব কেৱল আপোনালোকে মোৰ ভিডিঅ'। আৰু মই এতিয়া ল'বলৈ লৈছোঁ আপোনালোক সকলোৰে জনা পৰিচিত এটা বস্তু হয়, আপোনালোকে ঠিকে ধৰিছে, কচুৰি মেথি। আৰু মই ইয়াক কি ট্ৰিটমেণ্ট হিচাপে ব্যৱহাৰ কৰোঁ সকলো কথা পিছত গম পাব। আৰু এতিয়া দেখিছে নহয় হাতত ইনজেকশ্যনটো লৈ কি কৰিবলৈ লৈছোঁ। হয়, মাক এটা টিটি ইনজেকশ্যন দিবলৈ লৈছোঁ। মাক পিনে কাটিলে, যিহেতু নিজৰ ছেফটিটো নিজে মেইনটেইন কৰি ৰখাটো ভাল, মাক মই ক'লোঁ মাক ইনজেকশ্যন এটা দি দিওঁ দিয়া। আৰু এতিয়া মাক ইনজেকশ্যনটো দি আছোঁ। টিটি ইনজেকশ্যনৰ কিন্তু তেনেই বিষ, কিন্তু কি কৰিব উপায়টো নাই, ল'বতো লাগিবই। এইটোৱে আছিল আজিৰ ভিডিঅ'টি। কেনে পালে চাই জনাব আপোনালোকে। আজিলৈ আহিছোঁ দেই, বাই।